এখন গাঁৱত এগৰাকী বৃদ্ধা আছিল। বৃদ্ধাগৰাকীয়ে প্ৰতিদিনে কান্ধত এডাল লাঠি লৈ দুটা কলহত নদীৰ পৰা পানী লৈ আহে। কলহ দুটাৰ এটা নিখুঁত আছিল আৰু এটা আছিল ফটা। নিখুঁত কলহটোৱে সদায় সম্পূৰ্ণ পানী লৈ আহে আৰু ফটা কলহটোৱে আধা পানীহে কঢ়িয়াব পাৰে। নিখুঁত কলহটোৱে সদায় গৌৰৱ কৰিছিল আৰু ফটা কলহটোৱে লাজ পাইছিল। ফটা কলহটোৱে এদিন আইতাগৰাকীক ক'লে, মোৰ বৰ দুখ লাগে। আপুনি ইমান কষ্ট কৰি পানীবোৰ লৈ আহে আৰু মই আধা পানীহে কঢ়িয়াব পাৰো। তেতিয়া আইতাগৰাকীয়ে ক'লে, দুখ নকৰিবা, চোৱাচোন আমি অহা পথটোৰ ফালে চোৱা। যিফালে তোমাৰ পাত্ৰটোৰে পানী পৰিছিল সেইফালে মই ফুলৰ বীজ লগাইছিলো। সেই বীজবোৰ এতিয়া সুন্দৰ ফুলত পৰিণত হৈছে। সকলোৰে জীৱনত কিবা নহয় কিবা দুৰ্বলতা থাকিব পাৰে, কিন্তু সেই দুৰ্বলতাও সময়ত শক্তিত পৰিণত হ'ব পাৰে আৰু জীৱনটো সুন্দৰ কৰি তুলিব পাৰে।